action. তো চেতনা পাৰ হাঁহি আপোনালোকে শুনিলে, মেজিক চালে, আৰু এতিয়া লাষ্ট দুটা কুৱেশ্যন। তো এতিয়া একো বেয়া কথা নাপাওঁ, তাকে মই কামনা কৰিলোঁ। এইকাৰণে যে নতুন প্ৰজন্মক সদায় বেয়া কাম কৰে বুলি মই নকওঁ, যে সকলোৱে আন্টিৰ চেতনা বাইদেউ, চেতনা জেঠাই, চেতনা আইতাই কৈছোঁ। মুখ খুলি আহক, বেমাৰ আজাৰ সকলোবিলাক নাইকিয়া হৈ যাবগৈ নহয়। একদম আকাশলৈ চাই ডাঙৰ ডাঙৰকৈ চিঞৰি আহক, তেতিয়া কি হ'ব, আমাৰ বেমাৰ আজাৰবিলাক নাইকিয়া হৈ যাব। মুখটো আকাশলৈ চাওক আৰু হাঁহক। মানে মই এটা কৰি আছিলোঁ, আপোনালোকে লাষ্ট কিবা দুটা কুৱেশ্যনৰ কথা কৈছে। ৰ'ব ভিডিঅ'টো শেষ কৰি লওঁ। তো চেতনা পাৰ হাঁহি আপোনালোকে শুনিলে, মেজিক চালে, আৰু এতিয়া লাষ্ট দুটা কুৱেশ্যন। তো এতিয়া এজন আপুনি যে এতিয়ালৈ বিয়া পতা নাই, এইটোৱেই ৰিজন নেকি? বিয়া মোৰ পাপা বনাই না, মামাই কৈছে 30 বছৰ আগত, কিন্তু বলি নহয় না। এইটোতো এনেকুৱা কোনো সেই নহয় আৰু যে জীৱন ভৰ ইউটিউবাৰ যে হৈ থাকে। ইউটিউবটো এইটো এটা কৰি ভাল লাগে, কৰি আছো বৰ্তমান মনোযোগ দি পিনে, কিন্তু তাৰ বাহিৰে